নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে যে আমাৰ অসমৰ দুখীয়া পৰিয়ালবিলাকৰ কাৰণে আমাৰ চৰকাৰে এখন আঁচনি ৰূপায়ণ কৰে, যিখন আঁচনিৰ জৰিয়তে সেই দুখীয়া পৰিয়ালবিলাকক বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ প্ৰদান কৰা হয়। এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল 2017 চনত আৰু তেতিয়াৰ পৰা আমাৰ অসম চৰকাৰেও APDCLৰ মাধ্যমেৰে এই আঁচনিখন আমাৰ অসমত ৰূপায়ণ কৰি আহিছে। ইতিমধ্যে এই আঁচনিৰ জৰিয়তে আমাৰ দেশৰ লাখ লাখ পৰিয়ালৰ লগতে আমাৰ ৰাজ্যৰো লাখ লাখ পৰিয়ালে বিনামূলীয়া বিদ্যুৎ সংযোগৰ সুবিধা লাভ কৰিছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই আঁচনিখন লাভ কৰাৰ বাবে আবেদন প্ৰক্ৰিয়া কি কি, এই আঁচনিখন লাভৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন, কোনটো পৰিয়াল এই আঁচনিখনৰ বাবে যোগ্য আৰু এই আঁচনিখন লাভ কৰাৰ পিছত এটা পৰিয়ালে কি কি সুবিধা লাভ কৰে, এই সকলোবোৰ কথা সামৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। লগতে এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্যৰ চৰকাৰী উৎসসমূহ উল্লেখ কৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে আমি জানি লওঁ আহক এই আঁচনিখন সম্পৰ্কে। এই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা অথবা সৌভাগ্য আঁচনি। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ ভিতৰতো এই আঁচনিখনৰ মাধ্যমেৰে চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালবিলাকক বিনামূলীয়া বিদ্যুৎ সংযোগ দি তেওঁলোকৰ জীৱন ধাৰণত সহায় আগবঢ়াই আহিছে। এই আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকল, অৰ্থাৎ যিসকল ব্যক্তিৰ BPL কাৰ্ড আছে আৰু যিসকলে SECC অৰ্থাৎ ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছ 2011ৰ ডাটাত তেওঁলোকৰ নাম আছে, সেইবিলাক পৰিয়ালে এই আঁচনিখনৰ জৰিয়তে চৰকাৰৰ পৰা বিনামূলীয়া বিদ্যুৎ সংযোগৰ সুবিধা লাভ কৰে। এতিয়া জানি লওঁ আহক এই আঁচনিখনৰ জৰিয়তে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ এটা দুখীয়া পৰিয়ালে কেতিয়া আবেদন কৰিব। এই আঁচনিখন অসমত 2017 চনৰ পৰা আৰম্ভ হৈছিল আৰু বৰ্তমানো ষ্টেট পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড অৰ্থাৎ APDCLৰ মাধ্যমেৰে নতুন যোগ্য পৰিয়ালসকলক বিনামূলীয়া বিদ্যুৎ সংযোগ দি অহা হৈছে। যোগ্য পৰিয়ালসকলে যিকোনো সময়তে এপ্লাই কৰিব পাৰে। এই আঁচনি লাভ কৰাৰ বাবে এটা যোগ্য পৰিয়ালৰ কোনো নিৰ্দিষ্ট তাৰিখ নাই। যেতিয়াই যোগ্য পৰিয়ালটোৱে প্ৰয়োজন অনুভৱ কৰে তেতিয়াই যোগ্য পৰিয়ালে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে। এতিয়া আমি জানি লওঁ আহক এই আঁচনিখনৰ জৰিয়তে এটা পৰিয়ালে চৰকাৰৰ পৰা বিনামূলীয়া বিদ্যুৎ সংযোগ লাভ কৰিবলৈ কি কি পদ্ধতিৰে আবেদন কৰিব পাৰিব আৰু আবেদনৰ সময়ত কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। প্ৰথমে আমি জানি লওঁ আহক আবেদন প্ৰক্ৰিয়া। এই আঁচনি লাভ কৰিবলৈ আবেদন কৰাৰ পদ্ধতি দুটা। প্ৰথমটো হৈছে অনলাইন আৰু দ্বিতীয়টো হৈছে অফলাইন। অনলাইন আবেদন কৰিবলৈ APDCLৰ অফিচিয়েল ৱেবছাইট apdcl.org.ত লগ ইন কৰিব লাগিব আৰু এই ৱেবছাইটৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে এই আঁচনি লাভৰ বাবে অনলাইন আবেদন কৰিব পাৰে। আৰু অফলাইন আবেদন কৰিবলৈ নিজৰ গাঁও পঞ্চায়ত, VCDC, APDCLৰ চাব ডিভিজন অফিচত গৈ যোগাযোগ কৰিব লাগিব। তাৰ লগতে আবেদন কৰাৰ সময়ত কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আবেদন কৰাৰ বাবে এগৰাকী ব্যক্তিৰ বা এটা পৰিয়ালৰ BPL কাৰ্ড থাকিব লাগিব বা NFSA ৰেচন কাৰ্ড অৰ্থাৎ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ ৰেচন কাৰ্ডখন লাগিব। তাৰপিছত আধাৰ কাৰ্ড লাগিব, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাগিব আৰু পাছপোৰ্ট চাইজৰ ফটো লাগিব। এইখিনি ডকুমেণ্টছ হ'লে এগৰাকী ব্যক্তিয়ে এই আঁচনি লাভৰ বাবে আবেদন জনাব পাৰে আৰু আবেদন অনুমোদিত হ'লে APDCLে ফ্ৰী ইলেক্ট্ৰিচিটি কানেকশ্যন সেই পৰিয়ালটোক যোগান ধৰে। এতিয়া আমি জানি লওঁ আহক বিনামূলীয়া বিদ্যুৎ সংযোগ আঁচনিখন লাভ কৰিবলৈ এটা পৰিয়ালৰ কি কি যোগ্যতাৰ প্ৰয়োজন আৰু আঁচনিখন লাভ কৰাৰ পিছত সেই পৰিয়ালটোৱে কি কি সুবিধা লাভ কৰিব। প্ৰথম আমি জানি লওঁ আহক যোগ্যতা সম্পৰ্কে। এই আঁচনি লাভ কৰিবলৈ প্ৰথম এগৰাকী ব্যক্তি বা পৰিয়ালটো অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। সেই পৰিয়ালটো BPL কাৰ্ড থাকিব লাগিব বা NFSA ৰেচন কাৰ্ড থাকিব লাগিব আৰু তেওঁলোকৰ ঘৰত পূৰ্বতে কোনো ধৰণৰ বিদ্যুৎ সংযোগ থাকিব নালাগিব। দ্বিতীয়টো হৈছে এই আঁচনি লাভ কৰাৰ পিছত সেই পৰিয়ালটোৱে কি কি সুবিধা লাভ কৰিব। প্ৰথম বিনামূলীয়া বিদ্যুৎ সংযোগ লাভ কৰিব, তাৰ বাবদ এটকাও তেওঁলোকে দিব নালাগে। লগতে তেওঁলোকে লাভ কৰিব মিটাৰ, ৱায়াৰ মানে তাঁৰ, ছাৰ্ভিচ লাইন APDCLে নিজেই দিব। মানে য'ৰ পৰা আপোনাৰ পোষ্টৰ পৰা কানেকশ্যন কৰি আপোনাৰ ঘৰলৈকে যিমানখিনি খৰচ হ'ব সেই সম্পূৰ্ণ খৰচ APDCLে বহন কৰিব। লগতে 1 কিলোৱাটৰ লোড কানেকশ্যন দিয়া হ'ব। এই সকলোবোৰ সুবিধা এটা পৰিয়ালে বিনামূলীয়া বিদ্যুৎ সংযোগ আঁচনিৰ জৰিয়তে লাভ কৰে। এই ভিডিঅ'টোত প্ৰদান কৰা সকলো তথ্যৰ চৰকাৰী উৎসসমূহ হৈছে ক্ৰমে সৌভাগ্য যোজনাৰ অফিচিয়েল পৰ্টেল saubhagya.gov.in, APDCLৰ অফিচিয়েল ৱেবছাইট apdcl.org,
অসম চৰকাৰৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট power.assam.gov.in ৰ পৰা লোৱা হৈছে। আপোনালোকে অধিক তথ্যৰ বাবে এই ৱেবছাইটসমূহত লগইন কৰি আৰু অধিক তথ্য জানিব পাৰিব। তো বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সৌভাগ্য আঁচনিখন সম্পৰ্কে সবিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে, যে কিদৰে এটা পৰিয়ালে বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ চৰকাৰৰ পৰা লাভ কৰিব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।